हेलो एवरीवन आशा करो তোমালোক ভালে আছা। আজি আমি এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে এটি ইম্পৰ্টেন্ট টপিক লেন্থ মেজাৰমেন্ট অফ লেন্থ দৈৰ্ঘ্যৰ জোখ আৰু মেজাৰমেন্ট অফ মাছ ফলৰ জোখৰ ওপৰত কিছুমান নিউমেৰিকেল আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো মনোযোগেৰে চাই থাকিবা আৰু যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাবা, লগতে ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। কম্পিটিটিভ এক্সামৰ বাবে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়। চোৱা, প্ৰথমতে কি দিয়া আছে মেজাৰমেন্ট অফ লেন্থ দৈৰ্ঘ্যৰ জোখ। আমি কি কৰিব দিয়ে পৰীক্ষাত কিছুমান আমাক দৈৰ্ঘ্যৰ জোখ উলিয়াব দিয়ে। কিলোমিটাৰত দিয়া থাকিলে মিটাৰত নিব দিয়ে বা মিটাৰত থাকিলে সেন্টিমিটাৰ হওক বা কিলোমিটাৰ হওক দিয়ে কনভাৰ্ট কৰিব দিয়ে। তেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত বেছিকৈ তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহি গৈছে। আজি আমি তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন এই ভিডিওটোত আলোচনা কৰিম। দৈৰ্ঘ্য মানে কি হয় দুটা বিন্দুৰ মাজৰ দূৰত্ব। দৈৰ্ঘ্যৰ এছআই একক হৈছে মিটাৰ আৰু সৰু এককটো কি হয় সেন্টিমিটাৰ আৰু মিলিমিটাৰ আৰু ডাঙৰ এককটো কি বুলি কোৱা হয় কিলোমিটাৰ বুলি কোৱা হয়। চোৱা 1 কিলোমিটাৰ মানে কি হয় 1000 মিটাৰ। এইটো মনত ৰাখিবা। এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ সমাধান কৰিবৰ বাবে এইটো অত্যন্ত প্ৰয়োজনীয় হয়। চোৱা 1 কিলোমিটাৰ মানে কি হয় 1000 মিটাৰ, 1 মিটাৰ মানে হৈছে 100 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ মানে হৈছে 10 মিলিমিটাৰ। এইটো মনত ৰাখিবা। 1 কিলোমিটাৰ মানে কি হয় 1000 মিটাৰ আৰু 1 মিটাৰ মানে কি হয় 100 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ মানে কি হয় 10 মিলিমিটাৰ। তাৰপিছত চোৱা মেজাৰমেন্ট অফ মাছ ফলৰ জোখ। ফলৰ জোখৰ কিছুমান নিউমেৰিকেল কৰাৰ আগতে আমি জানি ল'ব লাগিব যে ফল মানে কি হয়। ফল মানে হৈছে কোনো বস্তুত থকা পদাৰ্থৰ পৰিমাণ। ফলৰ এছআই একক হৈছে কিলোগ্ৰাম আৰু সৰু এককটো কি হয় গ্ৰাম। 1 কিলোগ্ৰাম মানে কি হয় 1 কিলোগ্ৰাম মানে হৈছে 1000 গ্ৰাম। এইকেইটা মনত ৰাখিবা। 1 কিলোগ্ৰাম মানে কি হয় 1000 গ্ৰাম। 500 গ্ৰাম মানে কি হয় 0.5 কিলোগ্ৰাম আৰু 250 গ্ৰাম মানে কি হয় 0.25 কিলোগ্ৰাম। এইকেইটা মনত ৰাখিবা। এতিয়া সব প্ৰথম কুৱেশ্যনটো কি দিয়া আছে which is the SI unit of length দৈৰ্ঘ্যৰ SI একক কোনটো সুধিছে। দৈৰ্ঘ্যৰ SI একক কি হয় which is the SI unit of length দৈৰ্ঘ্যৰ SI একক ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব। অপচনত দিয়া আছে গ্ৰাম, অপচন বি দিয়া আছে মিটাৰ, অপচন সি দিয়া আছে লিটাৰ, অপচন ডি দিয়া আছে কিলোগ্ৰাম। ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰাচোন। মই অলপ আগতে কৈ আহিছো দৈৰ্ঘ্যৰ এছআই একক কি হ'ব মিটাৰ। দৈৰ্ঘ্যৰ এছআই একক হৈছে মিটাৰ। অপচন বি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে যে হাউ মেনি সেন্টিমিটাৰছ আৰ দেয়াৰ ইন 7 মিটাৰ। 7 মিটাৰত কিমান সেন্টিমিটাৰ থাকে সুধিছে। 7 মিটাৰটো কিহত নিব লাগিব আমি সেন্টিমিটাৰলৈকে নিব লাগিব। অপচনত দিছে 10 সেন্টিমিটাৰ, অপচন বি দিয়া আছে 700 সেন্টিমিটাৰ, অপচন সি দিয়া আছে 7000 সেন্টিমিটাৰ আৰু অপচন ডি দিয়া আছে 70 মিলিমিটাৰ। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ফলো কৰি চোৱাচোন কি হ'ব। 1 সেন্টিমিটাৰত 1 মিটাৰত কিমান সেন্টিমিটাৰ 1 মিটাৰ ইজিক্যাল টু কিমান সেন্টিমিটাৰ হয় 100 সেন্টিমিটাৰ। 1 মিটাৰত কি হয় 100 সেন্টিমিটাৰ। ইয়াতে আমাক কিমান দিয়া আছে 7 মিটাৰ। গতিকে 7 মিটাৰত কি হ'ব যদি 1 মিটাৰত 100 সেন্টিমিটাৰ হয় তেন্তে 7 মিটাৰত কি হ'ব 7 × 100 সেন্টিমিটাৰ। যদি 1 মিটাৰত 100 সেন্টিমিটাৰ হয় তেন্তে 7 মিটাৰত কি হ'ব 7 × 100 সেন্টিমিটাৰ। এইটো বুজি পাইছা নহয়। 7 × 100 কৰিলে কি হ'ব 700 অৰ্থাৎ 7 মিটাৰত কিমান হয় 700 সেন্টিমিটাৰ। 700 সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন বিত আছে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা না। 1 মিটাৰত যদি 100 সেন্টিমিটাৰ হয় তেন্তে 7 মিটাৰত কি হ'ব 7 × 100। 7 × 100 কিমান হয় 700। গতিকে 7 মিটাৰ ইজিক্যাল টু কিমান হ'ব 700 সেন্টিমিটাৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন।
ইয়াৰ পিছৰ কুৱেশ্যনটোত দিয়া আছে যে which unit is most suitable for measuring the length of a pencil? এটা পেন্সিলৰ দৈৰ্ঘ্য জুখিবলৈ কোনটো একক আটাইতকৈ উপযুক্ত? অপশন এ দিছে কিলোমিটাৰ, অপশন বি দিয়া আছে মিটাৰ, অপশন সি দিয়া আছে সেন্টিমিটাৰ আৰু অপশন ডি দিয়া আছে মিলিগ্ৰাম। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? সো ইয়াত কি কৈছে এটা পেন্সিলৰ দৈৰ্ঘ্য জুখিবলৈ কোনটো একক আটাইতকৈ উপযুক্ত? ইয়াতে আমাক চাৰিটা অপশন দিয়া আছে। এডাল যেতিয়া পেন্সিল দিব, পেন্সিলডাল কিমান লম্বা হ'ব? বেছিটো দীঘল নহয়। পেন্সিলডাল হয়তো ইমান মান দীঘল হ'ব বা ইমান মান দীঘল হ'ব, বেছিটো দীঘল নহয়। গতিকে যেতিয়া সৰু সৰু বস্তুৰ জোখ আমি ল'ব লাগে তেতিয়া আমি কিহত ল'ম? সেন্টিমিটাৰত ল'ম। ডাঙৰ জোখ তাতকৈ যদি অলপ ডাঙৰ জোখ ল'ব লাগে তেতিয়া মিটাৰ, আৰু বেছি ডাঙৰ হ'ব লাগিলে কি হ'ব? কিলোমিটাৰত ল'ম। সৰু সৰু যিবিলাক বস্তু থাকিব সেইবিলাক কিহত ল'ম? আমি সেন্টিমিটাৰত জুখিম। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশন সি হ'ব শুদ্ধ উত্তৰ, সেন্টিমিটাৰ। সেন্টিমিটাৰটো কি হ'ব? উপযুক্ত হ'ব, কাৰণ পেন্সিলডাল কি হয়? সৰু হয়, আৰু সৰু বস্তু জুখিবৰ বাবে আমাক কি লাগে? সৰু একক লাগে। সৰু একক কোনটো? মিটাৰতকৈ সৰু একক হ'ল সেন্টিমিটাৰ। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে সেন্টিমিটাৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে 250 সেন্টিমিটাৰ ইজ ইকুৱেল টু ডেশ মিটাৰ। কি সুধিছে? 250 সেন্টিমিটাৰ ইজ ইকুৱেল টু কিমান মিটাৰ হয় সুধিছে। অপশন এ দিয়া আছে 25 মিটাৰ, অপশন বি দিয়া আছে 2.5 মিটাৰ, অপশন সি দিয়া আছে 2500 মিটাৰ, অপশন ডি দিয়া আছে 0.25 মিটাৰ। চোৱা 1 মিটাৰত কিমান হয়? 100 সেন্টিমিটাৰ, হয় না? মানে কি হয়? 100 সেন্টিমিটাৰ মানে কিমান হ'ব? 1 মিটাৰ হ'ব। যদি 1 মিটাৰ মানে 100 সেন্টিমিটাৰ হয় তেন্তে 100 সেন্টিমিটাৰ মানে কি হ'ব? 1 মিটাৰ হ'ব। এতিয়া চোৱা আমাক কি দিয়া আছে? আমাক দিয়া আছে 250 সেন্টিমিটাৰ। আমি ইয়াৰ পৰা কি জানিব লাগিব? প্ৰথমতে আমি জানিব লাগিব 1 সেন্টিমিটাৰত কিমান মিটাৰ। ইয়াৰ পৰা আমি প্ৰথমতে কি জানিব লাগিব? 1 সেন্টিমিটাৰত কিমান মিটাৰ। প্ৰথমতে যদি আমি 1 সেন্টিমিটাৰত কিমান মিটাৰ জানি লওঁ, তাৰপিছত কি কৰিব পাৰিম? 250 সেন্টিমিটাৰত কিমান মিটাৰ হয় উলিয়াব পাৰিম। এতিয়া চোৱা 1 সেন্টিমিটাৰ মানে কি হ'ব? 1 সেন্টিমিটাৰ মানে হ'ব 1/100 মিটাৰ। 1 সেন্টিমিটাৰ কি হ'ব? মানে কি হ'ব? 1/100, কাৰণ ইয়াৰ পৰা 100টো যদি এইফালে যায় কি হ'ব? হৰণ হ'ব। যদিহে মনত ৰাখিবা, যদিহে 100 সেন্টিমিটাৰ মানে 1 মিটাৰ হয় তেন্তে 1 সেন্টিমিটাৰ মানে কি হ'ব? 1/100 সেন্টিমিটাৰ বা 100 ভাগৰ কি হয়? 1 সেন্টিমিটাৰ মানে কিমান মিটাৰ হ'ব? 100 ভাগৰ 1 মিটাৰ হ'ব। এইটো মনত ৰাখিবা। যেতিয়া তোমালোক 1 সেন্টিমিটাৰ মানে কিমান মিটাৰ হতে তেতিয়া কি কবা? 1 সেন্টিমিটাৰ মানে হৈছে 100 ভাগৰ 1 মিটাৰ, 1/100। এতিয়া চোৱা আমাক উলিয়াব কিমান দিছে? 250 সেন্টিমিটাৰ মানে কিমান মিটাৰ? 250 সেন্টিমিটাৰ মানে কিমান মিটাৰ হ'ব? 1 মিটাৰ 250 সেন্টিমিটাৰ মানে কিমান মিটাৰ হ'ব? সেইটো কেনেকে উলিয়াবা? 1 সেন্টিমিটাৰত যিমান মিটাৰ হয় তাৰ লগত 250 টো পূৰণ কৰি দিয়া। বুজি পাইছা? 1 সেন্টিমিটাৰ মানে যিমান মিটাৰ হ'ব সেইটো কি কৰিবা? 250 লগত পূৰণ কৰি দিলে 250 সেন্টিমিটাৰ ইজ ইকুৱেল টু কিমান মিটাৰ হয় উলিয়াব পাৰিবা। বুজি পাইছা না? 1/100 into 250, এইটো কি হ'ব? মিটাৰত হ'ব। ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কাটা কাটি যাব। তাৰপিছত চোৱা এইটো কিমান হ'ব? 25 ভাগৰ 10 ভাগৰ কিমান হ'ব? 25 হ'ব। যেতিয়া 10 ভাগৰ 25 হ'ব, 1 10ৰে 25ক যেতিয়া হৰণ কৰিবা তেতিয়া এনসাৰ কিমান পাবা? 2.5 মিটাৰ। চোৱা হৰণ কৰি চোৱা 10 আৰু 25, 10 দুগুণ কিমান হ'ব? 20, ৰব কিমান? 5। ইয়াতে আমি দশমিক দিলে ইয়াত কি আহিব? শূন্য আহিব।
10 5 গুণ কিমান হয় 50 গতিকে ইয়াৰ পৰা কি পাবা 2.5 কি হ'ব মিটাৰ হ'ব 250 সেন্টিমিটাৰ মানে কিমান মিটাৰ হ'ব 2.5 মিটাৰ 2.5 মিটাৰ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি তোমালোকৰ যদি পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে পাৰিবা নহয় চোৱা মই আকৌ এবাৰ কৈ দিছো এইটো মনত ৰাখিবা যে 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু কিমান মিটাৰ হয় 1/100 মিটাৰ এইটো তোমালোকে লিখি লোৱা 1 সেন্টিমিটাৰ মানে কি হয় 100 ভাগৰ 1 মিটাৰ হয় যেতিয়া তোমালোকক 200 সেন্টিমিটাৰ হওক 250 সেন্টিমিটাৰ হওক 300 সেন্টিমিটাৰ বা 450 সেন্টিমিটাৰ 320 সেন্টিমিটাৰ দিয়া থাকিব তেতিয়া যদি মিটাৰত নিব দিয়ে ধৰা 320 তোমাক সেন্টিমিটাৰ 320 সেন্টিমিটাৰটো তোমাক কি কৰিছে মিটাৰত নিব দিছে তেতিয়া কি কৰিবা 1 সেন্টিমিটাৰত যেটো মিটাৰ বুলি লিখা আছে 1 সেন্টিমিটাৰ কি হয় 100 ভাগৰ 1 মিটাৰ তাৰ লগত 320 টো পূৰণ কৰি দিবা এটো কৰি দিবা 1 সেন্টিমিটাৰত কিমান মিটাৰ হয় 1/100 তাৰ লগত যিমান সেন্টিমিটাৰটো তোমাক উলিয়াব দিয়ে 200 উলিয়াব দিয়ে 300 উলিয়াব দিয়ে সেইটো ইয়াত পূৰণ কৰি দিবা তেতিয়া কি পাবা সৰল কৰাৰ পিছত তাৰ ৰিজাল্টটো উলিয়াব পাৰিবা এটা চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা A ribbon is 6 centimeter long. How many centimeters is it? এটা ফিটাৰ দৈৰ্ঘ্য কি বুলি কৈছে 6 মিটাৰ বুলি কৈছে ইয়াক কি মানে ইয়াক যদি আমি সেন্টিমিটাৰত নিও তেতিয়া কিমান হ'ব খুদিছে এটা ফিটাৰ দৈৰ্ঘ্য আমাক কিমান দিয়া আছে 6 সেন্টিমিটাৰ দিয়া আছে যদিহে আমি তাক সেন্টিমিটাৰত লৈ যাও তেতিয়া কিমান সেন্টিমিটাৰ হ'ব নিৰ্ণয় কৰিব লাগে অপচন এ দিছে 60 সেন্টিমিটাৰ অপচন বি দিয়া আছে 600 সেন্টিমিটাৰ অপচন ডি দিয়া আছে অপচন সি দিয়া আছে 6000 সেন্টিমিটাৰ অপচন ডি দিয়া আছে 660 সেন্টিমিটাৰ এর কোনটো অপচন শুদ্ধ হ'ব 1 মিটাৰ মানে কিমান সেন্টিমিটাৰ 1 মিটাৰ মানে হল 100 সেন্টিমিটাৰ ইয়াতে কিমান মিটাৰ দিছে 6 মিটাৰ 6 মিটাৰ মানে কি হ'ব 6 into 100 সেন্টিমিটাৰ যেতিয়া মিটাৰৰ পৰা সেন্টিমিটাৰ নিব দিয়ে তেতিয়া মনত ৰাখিবা 1 মিটাৰ মানে হৈছে 100 সেন্টিমিটাৰ তাৰ পিছত তোমাক যেটো মিটাৰত উলিয়াব দিয়ে ধৰা 2 মিটাৰ দিলে 3 মিটাৰ দিলে সেইটো যদি সেন্টিমিটাৰত নিব দিয়ে তেতিয়া কি কৰিবা তাৰ লগত 100 টা পূৰণ কৰি দিবা ইয়াত চোৱা যেনেকৈ 6 সেন্টিমিটাৰটো 6 মিটাৰটো সেন্টিমিটাৰত নিব দিছে তেতিয়া আমি কি কৰিছো 6 ৰ লগত 100 পূৰণ কৰি সেন্টিমিটাৰ লৈ গৈছো যদি 7 মিটাৰ দিয়া থাকিলে কি কৰিলো হয় 7 into 100 কৰিলো হয় যদি হে ইয়াতে আমাক 25 মিটাৰ দিয়া থাকিলে তেতিয়া আমি কি কৰিলো 25 into 100 কৰিলো হয় যদি 3.5 মিটাৰ দিয়া থাকিলে তেতিয়া আমি কি কৰিলো 3.5 into 100 তেতিয়া কি হল সেন্টিমিটাৰটো আমি পাই যাম যেতিয়া মিটাৰৰ পৰা সেন্টিমিটাৰ নিবা তেতিয়া মনত ৰাখিবা যে তাৰ লগত 100 পূৰণ কৰি দিলে সেন্টিমিটাৰলৈকে কনভাৰ্ট কৰিব পাৰি সো 6 into 100 কিমান হ'ব 600 গতিকে 6 মিটাৰ ইকুৱেল টু কিমান হয় 600 সেন্টিমিটাৰ 600 সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াতে দিয়া আছে যে a rope is 3 meter 40 centimeter long what is its total length in centimeters কি দিয়া আছে এডাল ৰছীৰ দৈৰ্ঘ্য যদি এডাল ৰছীৰ দৈৰ্ঘ্য 3 মিটাৰ 40 সেন্টিমিটাৰ ইয়াৰ মূল দৈৰ্ঘ্যটো যদি সেন্টিমিটাৰ প্ৰকাশ কৰিব লাগে তেতিয়া কিমান হ'ব নিৰ্ণয় কৰিব দিছে অপচন এ দিয়া আছে 304 সেন্টিমিটাৰ অপচন বি দিয়া আছে 340 সেন্টিমিটাৰ অপচন সি দিয়া আছে 430 সেন্টিমিটাৰ আৰু অপচন ডি দিয়া আছে 400 সেন্টিমিটাৰ ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা আমাক ৰছীডালৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 3 মিটাৰ 40 সেন্টিমিটাৰ
ইয়াক কি কৰিব দিছে মুঠ যিটো দৈৰ্ঘ্য হ'ব সেইটো আমাক কিহত কনভাৰ্ট কৰিব দিছে চেণ্টিমিটাৰলৈকে 42 যেহেতু সেন্টিমিটাৰত আছে আমি তাক কি কৰিব নালাগে কনভাৰ্ট কৰিব নালাগে যেতিয়া যেটো ইউনিটলৈকে নিব দিব সেই ইউনিটটো যেটো মান থাকে সেইটো কি কৰিব নালাগে কনভাৰ্ট কৰিব নালাগে আমাক কি কৰিব দিছে সেন্টিমিটাৰলৈকে নিব দিছে গতিকে 42 যেহেতু সেন্টিমিটাৰত আছে আমি তাক কি নকৰো পৰিৱৰ্তন নকৰো আমি কাক কৰিম 3 মিটাৰক কৰিম কাৰণ 3 মিটাৰক আমি কিহত নিব লাগিব সেন্টিমিটাৰত নিব লাগিব So 1 meter মানে কিমান হয় 100 সেন্টিমিটার গতিকে 3 মিটার মানে কি হ'ব 3 মিটার হ'ব 3 মিটার মানে হ'ব 3 into 100 সেন্টিমিটার মই ইয়াৰ আগতে কৈ আছো মিটাৰৰ পৰা সেন্টিমিটাৰলৈকে নিলে কি কৰিব লাগে গতিকে 3 into 100 কৰিলে কিমান হ'ব 300 সেন্টিমিটার আমি এতিয়া কি কৰিলো 3 মিটাৰটো সেন্টিমিটাৰলৈকে লৈ গলো গতিকে টোটাল যেটো মুঠ দৈৰ্ঘ্য হ'ব সেই দৈৰ্ঘ্যটো সেন্টিমিটাৰ প্ৰকাশ কৰিলে কি হ'ব 3 মিটাৰ প্লাস 400 সেন্টিমিটার 3 মিটার মানে কিমান হয় 300 আর 40 এটু গোটেইখিনি কি হ'ব সেন্টিমিটার হ'ব 300 প্লাস 40 কি হ'ব 340 সেন্টিমিটার গতিকে 3 মিটার 40 সেন্টিমিটার হলে 3 মিটার 40 সেন্টিমিটাৰটো যদি আমি সেন্টিমিটাৰলৈকে লৈ যাও কনভাৰ্ট কৰো তেতিয়া এনসাৰটো আমি কিমান পাম 340 সেন্টিমিটার 340 সেন্টিমিটার কোনটো অপশনত আছে অপশন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ এইটো বুজি পাইছা না চোৱা যেতিয়া এটা এককত আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকিব ইয়াতে চোৱা কি দিয়া আছে 3 মিটাৰ আৰু 40 সেন্টিমিটাৰ বুলি কৈছে এই টোটাল যেটো হ'ব এই টোটালটো কিহত নিব দিছে সেন্টিমিটাৰত নিব দিছে গতিকে আমি ইয়াতে চাম কোনটো সেন্টিমিটাৰত আছে যেটো সেন্টিমিটাৰত আছে আমি তাক কি নকৰো কনভাৰ্ট নকৰো পৰিৱৰ্তন নকৰো ইয়াতে আমাৰ 40 সেন্টিমিটাৰটো আছে গতিকে আমি তাক পৰিৱৰ্তন নকৰো কাক কৰিব লাগিব 3 মিটাৰক কিহলৈকে পৰিৱৰ্তন কৰিব লাগিব সেন্টিমিটাৰলৈকে পৰিৱৰ্তন কৰিব লাগিব 3 মিটাৰক যদি আমি সেন্টিমিটাৰলৈকে নিও তেতিয়া কিমান হ'ব আনসাৰ 300 সেন্টিমিটাৰ যদি 3 মিটাৰটো আমি 300 সেন্টিমিটাৰ হয় তেতিয়া 3 মিটাৰ 40 সেন্টিমিটাৰটো আমি সেন্টিমিটাৰত নিলে কি কৰিব লাগিব 3 মিটাৰটো আমি 40 সেন্টিমিটাৰ লগ প্লাস কৰি দিব লাগিব আৰু 3 মিটাৰ মানে 300 হয় 300 যোগ 40 কিমান হ'ব 340 গতিকে ইয়াৰ আনসাৰ কোনটো শুদ্ধ হ'ব অপশন বি হৈছে শুদ্ধ উত্তৰ 340 সেন্টিমিটাৰ এতিয়া চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে a route is 9 কিলোমিটাৰ long how many meters is it ইয়াতে দিয়া আছে যে এটা ৰাস্তাৰ দৈৰ্ঘ্য 9 কিলোমিটাৰ হলে ইয়াক যদি আমি মিটাৰত নিব লাগে কিমান মিটাৰ হ'ব উলিয়াব লাগে অপশন এ দিছে 900 মিটাৰ অপশন বি দিয়া আছে 9000 মিটাৰ অপশন সি দিয়া আছে 90000 মিটাৰ অপশন ডি দিয়া আছে 90 মিটাৰ ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব আমাক কৈছে যে এটা ৰাস্তাৰ দৈৰ্ঘ্য 9 কিলোমিটাৰ ইয়াক মিটাৰলৈকে নিব দিছে মিটাৰলৈকে নিলে কি হ'ব 1 কিলোমিটাৰ মানে কিমান মিটাৰ হয় 1000 মিটাৰ 1 কিলোমিটাৰ মানে কিমান মিটাৰ 1000 মিটাৰ গতিকে 9 কিলোমিটাৰ মানে কিমান মিটাৰ হ'ব যদি 9 কিলোমিটাৰ হয় 9 কিলোমিটাৰ মানে কিমান মিটাৰ হ'ব 9 into 1000 হ'ব যদি 1 কিলোমিটাৰত 1000 মিটাৰ হয় তেন্তে 9 কিলোমিটাৰ মানে কিমান হ'ব 9 into 1000 মিটাৰ 9 into 1000 মানে কিমান হ'ব 9000 মিটাৰ এইটো মনত ৰাখিবা যেতিয়া কিলোমিটাৰৰ পৰা মিটাৰলৈকে নিব লাগে তেতিয়া কি কৰিবা 1000 এটা পূৰণ কৰি দিবা যেতিয়া তোমাক এটা কিলোমিটাৰত দিয়া একক এটা যদি তোমাক মিটাৰলৈকে নিব দিছে তেতিয়া কি কৰিবা 1000 পূৰণ কৰি দিবা কি কৰিবা 1000 এটা পূৰণ কৰি দিবা গতিকে 9 কিলোমিটাৰত কিমান মিটাৰ হ'ব 9 into 1000 কিমান হ'ব 9000
9000 কি হব মিটার হব 9000 কোনটোত আছে অপশন বি ত আছে গতিকে অপশন বি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে a wire is 800 centimeter long what is its length in meters এডাল তাৰৰ দৈৰ্ঘ্য দিছে 800 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্য যদিহে মিটাৰত জোখা হয় তেতিয়া কিমান মিটাৰ হ'ব খুদিছে অপশন এ দিছে 8 মিটাৰ অপশন বি দিছে 80 মিটাৰ অপশন সি দিছে 0.8 মিটাৰ আৰু অপশন ডি দিছে 8000 মিটাৰ ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব চোৱা এডাল তাৰৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 800 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্যটো কি হয় মিটাৰত জুখিব লাগে মিটাৰত জুখিলে কিমান হ'ব এটা কিমান দি আছে 1 সেন্টিমিটাৰত কিমান মিটাৰ হয় মই ইয়াৰ আগতে কৈ আহিছো 1 সেন্টিমিটাৰত কিমান মিটাৰ হয় 1/100 100 ভাগৰ 1 মিটাৰ গতিকে 800 সেন্টিমিটাৰত কিমান মিটাৰ হ'ব 800 সেন্টিমিটাৰত কিমান মিটাৰ হ'ব 1/100 ইনটু 800 হ'ব যদিহে সেন্টিমিটাৰৰ পৰা মিটাৰলৈকে নিব লাগে তেতিয়া মই কি কৈছিলো 1/100 ইনটু আমাক যেটো সংখ্যা দিয়া থাকে সেইটো পূৰণ কৰি দিব লাগে মানে যদিহে 1 সেন্টিমিটাৰ মানে কি হয় 100 ভাগৰ 1 মিটাৰ গতিকে সেন্টিমিটাৰৰ পৰা মিটাৰলৈকে নিব লাগিলে কি কৰিব লাগিব 100 ভাগৰ 1 টো পূৰণ কৰিব লাগিব মিটাৰৰ পৰা সেন্টিমিটাৰলৈকে নিব লাগিলে 100 পূৰণ কৰিব লাগিব যদি 1 কিলোমিটাৰৰ পৰা মিটাৰলৈকে নিও তেতিয়া কি কৰিব লাগিব 1000 পূৰণ কৰিব লাগিব একেইটা মনত ৰাখিবা ইয়াৰে দুটা অন্য কথা কাটি যাব গতিকে ৰিজাল্ট কিমান হ'ব 8 কিমান হ'ব মিটাৰ 800 সেন্টিমিটাৰ মানে কিমান মিটাৰ 8 মিটাৰ 8 মিটাৰ কোনটো অপচনত আছে অপচন এ আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন এ এইবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে a stick is 125 centimeter long and another stick is 175 centimeter long what is their total length এটা লাঠিৰ দৈৰ্ঘ্য 125 সেন্টিমিটাৰ আৰু আনডালৰ দৈৰ্ঘ্য 175 সেন্টিমিটাৰ দুইডালৰ মুঠ দৈৰ্ঘ্য কিমান হয় সুধিছে অপশন এ দিছে 250 সেন্টিমিটাৰ অপশন বি দিয়া আছে 275 সেন্টিমিটাৰ অপশন সি দিয়া আছে 300 সেন্টিমিটাৰ আৰু অপশন ডি দিয়া আছে 325 সেন্টিমিটাৰ ইয়াতে চোৱা কি দিয়া আছে এটা লাঠিৰ দৈৰ্ঘ্য দিয়া আছে 125 সেন্টিমিটাৰ আৰু আনডালৰ দৈৰ্ঘ্য দিয়া আছে 175 সেন্টিমিটাৰ দুইডালৰে মুঠ দৈৰ্ঘ্য কিমান হ'ব দুইটা যোগ কৰি দিয়া কিমান হয় দুইটা দৈৰ্ঘ্য যোগ কৰি দিয়া 125 যোগ 175 কিমান হ'ব আছে পাছে 10 শূন্য হাতে গ'ল 1 7 2 9 9 1 10 শূন্য হাতে গ'ল 1 2 1 কিমান 3 কিমান হ'ব 300 সেন্টিমিটাৰ 300 সেন্টিমিটাৰ কোনটো অপচনত আছে অপচন সি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে a roof is 8 meter 25 centimeter long what is its total length in centimeters এডাল ৰছীৰ দৈৰ্ঘ্য 8 মিটাৰ 25 সেন্টিমিটাৰ ইয়াৰ মুঠ দৈৰ্ঘ্য সেন্টিমিটাৰত কিমান হ'ব সুধিছে ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এটা চাৰিটা অপচন দিয়া আছে অপচন এ দিয়া আছে 805 সেন্টিমিটাৰ অপচন বি দিয়া আছে 820 সেন্টিমিটাৰ অপচন সি দিয়া আছে 825 সেন্টিমিটাৰ আৰু অপচন ডি দিয়া আছে 850 সেন্টিমিটাৰ ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে এই পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকে প্লে ষ্টৰৰ পৰা আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা